হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাবলৈ লৈছোঁ আপোনালোকৰ কাৰণে। আশা কৰোঁ আপোনালোকে সকলোৱে মৰম দিব। ৰাতিপুৱাই ইমান বৰষুণ আমাৰ ইয়াত। পৰিৱেশটো কিন্তু বৰ ধুনীয়া লাগিছে নহয়নে বাৰু? ইমান ধুনীয়া পৰিৱেশ আৰু ৰাতিপুৱা বৰষুণ দি থকাৰ কাৰণে বেয়াও লাগিছে মনটো, কাৰণ স্কুলবিলাক স্কুললৈ যোৱা দিগদাৰ হ'ব, অফিচ যোৱা দিগদাৰ হ'ব। আৰু ইয়াৰ ৰাতিপুৱা মই বনাবলৈ লৈছোঁ। এইটো কি চিনি পাইছেনে আপোনালোকে? এইটো হ'ল কচু লতি। মই ৰাতিয়ে কাটি বাছি থৈ দিছিলোঁ আৰু এতিয়া তাকে বনাবলৈ লৈছোঁ। অকণমান এয়া হালধি আৰু নিমখ দি পেলাই মই অকণমান 80% মই বইল কৰি ল'ম। আৰু এয়া পাপায়েকে 2 প্ৰিন্সেছক লৈ শুই আছে। আমাৰ সোনাক দেখিছেনে কেনেকৈ হাঁহিছে? এয়া তাই মানে বিৰাট ফূৰ্তি। আৰু ইফালে মোৰ এয়া কচু বইল হৈ গৈছে। এইটো খাই ভাল পায়নে আপোনালোকে? আমাৰ ইয়াত বাৰু নাপায়, মই কিনি আনিছিলোঁ ছোৱালীক স্কুল থ'বলৈ যাওঁতে দেখি পেলাই মই কিনি লৈ আহিছিলোঁ। আৰু এতিয়া তাকে বোলো বনাওঁ। আৰু ইফালে মই ভাতো বহাই দিছোঁ, ভাত হৈ আছে ইফালে। আৰু আপোনালোকৰ ফালে বৰষুণ কেনেকুৱা বাৰু? আমাৰ ইয়াত নেৰানেপেৰা বৰষুণ, এদিন যদি এৰে 3 দিনমান আকৌ পৰে। আৰু এয়া কচুত দিবলৈ মই পিঁয়াজ, নহৰু, আদা, জলকীয়া কাটি লৈছোঁ আৰু কেৰাহীতে তেল দি এতিয়া আৰু এই মাছৰ মূৰো লৈছোঁ দেই মই ইয়াত দিবলৈ। এতিয়া ইয়াতে মই পাঁচফোৰণ কেইটামান দি ল'ম। দি লৈ পিঁয়াজ, নহৰু, আদা, মছলা যিখিনি কাটি থৈ দিছিলোঁ আৰু সেইখিনি দিব লাগিব। দি পেলাই অকণমান ভাজি লৈ তাৰপিছত মই যিখিনি বইল কৰি থোৱা কচুখিনি মই উলিয়াই থৈছিলোঁ সেইখিনি মই দি দিম। দিয়াৰ পিছত অলপ ভাজি কৰি সম্পূৰ্ণ ভাজি ল'ব লাগে আৰু ভাজি লৈহে মাছৰ মূৰকেইটা মই লাষ্টত দিওঁগৈ। চাই থাকিব ভিডিঅ'টো কেনেকৈ বনাইছোঁ। আপোনালোকে খাই যদি কেনেকৈ খাই ক'বচোন কমেণ্টত। আৰু এয়া বনাই আছোঁ। আমাৰ মাইকী মানুহৰ কামেই সেইটো, বনোৱা কামেই নহয় জানো? গৃহিণী মানে আৰু বনোৱাই কাম। আৰু ইমান দেখিবলৈ ইমান ধুনীয়া লাগিছিলে। আৰু লাষ্টত মই এয়া বগা সৰিয়হ কেইটামান পিচি পেলাই দিছোঁ আৰু ইয়াতে, আৰু মাছৰ মূৰো দিছোঁ। দি লৈ পেলাই মই ইয়াত লাষ্টত মই এটা বস্তু দিছোঁ, সেইটো হ'ল ঘিউ অলপ মই ইয়াতে এড কৰি দিছোঁ। ঘিউ দিলে বহুত ধুনীয়া সোৱাদ আহে। আপোনালোকে ঘিউ দি খাই পাইছেনে বাৰু? যদি নাই পোৱা খাবচোন এবাৰ, বহুত ধুনীয়া লাগে ঘিউ দিলে লাষ্টত। মই এনেকৈয়ে বনাওঁ এইটো বস্তু, খাই কিন্তু বৰ টেষ্টি লাগে কিন্তু দেই। তাৰপিছত আৰু মই বনাইছোঁ, দালি বনাইছোঁ। তাৰপিছত তেনেকৈ এয়া ভাজি এখন বনাইছিলোঁ। ইমান ৰাতিপুৱা বৰষুণো পৰি আছে, ইমান বনাবলৈ মন যোৱা নাছিল। আৰু এয়া হৈ গ'ল ফাইনেলি। ইমান ধুনীয়া দেখিছে, খাবলৈও বৰ ধুনীয়া হৈছিল। আপোনালোকে বনাই খাবচোন। কচু লতি যদি আপোনালোকে খাই পোৱা নাই, এনেকৈ বনাই খাব আপোনালোকে। তাৰপিছত এতিয়া আমি আকৌ এয়া খাই বৈ ভাত পানী খাই বৈ এফালে যাবলৈ ওলালোঁ। ক'ত গৈছোঁ মানে আমাৰ যে লাখপতি বাইদেউ, সেই 10,000 টকাটোৰ ট্ৰেইনিং দিছে আজি বোলে লাষ্ট। সেইকাৰণে আকৌ সেয়া পালোঁগৈ। পাই লৈ আমি তাতে মানুহবোৰ গোটেইবোৰ বহি আছে ইয়াতে। তাতে গৈ দিনটো মানে এনেকৈয়ে গ'ল আৰু আজিলৈ আহিছোঁ। বাই বাই।